Hello guys, welcome back to my YouTube channel আৰু আজি মই আপোনালোকক গোলাপ ফুলৰ বিষয়ে ক'বলৈ ওলাইছো যে গোলাপ ফুলত আপোনালোকে গৰম দিনত কি কৰিব লাগিব আৰু ইয়াক গৰমৰ পৰা কেনেদৰে আপোনালোকে বচাব পোক পতংগ বা ইনসেক্ট পেষ্ট আৰু এফিডছৰ এটেকৰ পৰা আপোনালোকে ইয়াক কেনেদৰে বচাব আৰু আপোনালোকে ইয়াত প্ৰুনিং কৰিব লাগিব নেকি মই আজি আপোনাৰ ভিডিঅ'ত এইটো ভিডিঅ'ত মই গোটেইখিনি তথ্য দিবলৈ গৈ আছো তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্লিজ কমপ্লিটলি শেষলৈকে চাব আৰু আপোনালোকে যদি গোলাপত এইখিনি কাম এতিয়ালৈকে কৰা নাই তেন্তে আপোনালোকৰ ওচৰত থকা যিখিনি হাইব্ৰিড ৰ'জ হয় সেইখিনিত সোনকালে এইখিনি কাম কৰি লওক আৰু যদি নকৰে তেতিয়া আপোনাৰ যিখিনি গোলাপ হয় সেইখিনি হয়তো অলপ মৰি যোৱাৰ বা ডাইবেক হোৱাৰ কিছু চান্স থাকে তো আপোনালোকে এইখিনি কাম কৰিবলৈ একদম নাপাহৰিব তো গাইজ বলক দেৰি নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ ফাৰ্ষ্ট যিটো পইণ্ট হ'ল সেইটো হৈছে আপোনালোকে যিখিনি স্পেন ফ্লাৱাৰ হয় সেইখিনি ৰিমুভ কৰিব লাগিব যিখিনি ফুল শুকাই গৈছে ফুলি সেইখিনি আপোনালোকে প্ৰথম আঁতৰাই লওক আৰু তাৰপিছত আপোনালোকে চাওক যে তাত ব্ৰাউন লিপছ আছে নেকি মানে শুকাই যোৱা পাত বা হালধীয়া পৰি যোৱা বা পোক পতংগই খাই দিয়া কিছুমান পাত থাকি গৈছে নেকি তলৰ ফালে তেনেকুৱা কিছুমান পাত আছে যদি সেইখিনি আপোনালোকে এনেদৰে ৰিমুভ কৰি দিয়ক এণ্ড গাইজ যিটো স্প্ৰিং ছিজন হয় স্প্ৰিং টু ছামাৰ ছিজন গোলাপত বহুতখিনি এফিড বা আপোনাৰ থ্ৰাইপছ এটেক পেষ্ট এটেক বা ইনসেক্ট এটেক হয় তো আমি এইখিনিৰ পৰা বাচিবৰ কাৰণে নৰ্মেলি আমি যিকোনো কেমিকেল ইনসেক্টিচাইড বা মাইটিচাইড বা পেষ্টিচাইড তো আপোনালোকে এইখিনি ইউজ কৰিব পাৰে আৰু যদি আপোনালোকৰ ওচৰত এইখিনি নাই তেন্তে আপোনালোকে প্ৰতি 15 পৰা 20 দিনৰ ভিতৰত এবাৰ নিম অইলৰ স্প্ৰে কৰি দিব গোটেই গছজোপাত ফলিয়াৰ স্প্ৰে কৰি দিব আৰু আপোনালোকে ডেইলি মৰ্নিং আপোনালোকে গোটেই গছজোপাক ছাৱাৰ কৰিব লাগিব যিটো ৱাটাৰিং কেন হয় ৱাটাৰিং কেন দি আপোনালোকে গোটেই গছৰ যিখিনি কুঁহপাতৰ পৰা ধৰি গোটেই গছজোপা আপোনালোকে ভালদৰে ক'বলৈ গ'লে গা ধুৱাই দিয়াৰ নিচিনাকৈ তাক ছাৱাৰ কৰি দিব লাগিব গা ধুৱাই দিব লাগিব বা গছজোপা ধুৱাই দিব লাগিব তো আপোনালোকে তেনেদৰে কৰাৰ পিছত যিখিনি মাইট বা পেষ্ট এটেক বা থ্ৰাইপছ এটেক থাকে তো সেইখিনিৰ পৰা আপোনালোকে যথেষ্ট পৰিমাণে হাত সাৰিব পাৰিব তো আপোনালোকে এইটো কাম খুবেই ইম্পৰ্টেণ্ট হয় গৰমৰ দিনকেইটাত আৰু যদি ৰেইনি ছিজন হয় তেন্তে আপোনাৰ বৰষুণ দিয়াৰ দিনত আপোনালোকে এইটো কাম নকৰিলেও হ'ব এইটো স্কিপ কৰিব পাৰিব আৰু যদি বৰষুণ নিদিয়ে তেন্তে আপোনালোকে ডেইলি এইটো কাম কৰিবলৈ নাপাহৰিব তেতিয়া আপোনালোকে কোনো কেমিকেল বা ইনসেক্টিচাইড বা পেষ্টিচাইড ইউজ কৰাৰ আপোনাৰ দৰকাৰ নহ'ব তো থাৰ্ড যিটো পইণ্ট হ'ল গাইজ সেইটো হৈছে আপোনালোকে আপোনাৰ গোলাপজোপা যিহেতু আপোনালোকে উইণ্টাৰত ফুল ছানত ৰাখে কমপ্লিট ৰ'দত ৰাখে তো লাহে লাহে যেতিয়া গৰম বাঢ়ি আহিব তাক আপোনালোকে অলপ ছেমি ছেডত লৈ আনিব ছেমি ছেড মানে য'ত মৰ্ণিং 3 পৰা 4 ঘণ্টা আপোনাৰ গোলাপজোপাত এটলিষ্ট ৰ'দ পৰে তেনেকুৱা জেগাত আপোনালোকে ৰাখিব আৰু আপোনালোকে যিটো দুপৰীয়াৰ পৰা যিটো আবেলিৰ ছানলাইট হয় সেইটো গোলাপজোপাত পৰিবলৈ নিদিব কাৰণ বহুত বেছি যিটো 35 ডিগ্ৰীৰ ওপৰত যেতিয়া চেলচিয়াছ হৈ যায় যেতিয়া টেম্পাৰেচাৰ হৈ যায় 35 ডিগ্ৰী চেলচিয়াছৰ ওপৰত যেতিয়া টেম্পাৰেচাৰ গুচি যায় তেতিয়া আপোনাৰ গোলাপৰ পাত বা ফুল বা কলিখিনি মৰহি যোৱা বা বাৰ্ণ আউট হৈ যোৱাৰ সম্ভাৱনা থাকে তো আপোনালোকে ইয়াক অলপ ছেমি ছেট কৰ্নাৰত লৈ আনিব এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা হয় তো গাইজ তাৰপিছত আপোনালোকে ৱাটাৰিংটোত গুৰুত্ব দিব লাগিব আপোনালোকে প্ৰতিদিনে যিটো টাবৰ যিটো ছইল হয় ছইল ছাৰ্ফেচটো আপোনালোকে চেক কৰিব যে সেইটো মানে ড্ৰাই আউট হৈ গৈছে নেকি বহুত বেছি শুকাই গৈছে নেকি যদি শুকাই গৈছে তেন্তে আপোনালোকে তাক ডেইলি মৰ্ণিং ৱাটাৰিং কৰিব যদি বৰষুণৰ দিন হয় তেতিয়া কোনো দৰকাৰ নাথাকে ৱাটাৰিং কৰাৰ আৰু যদি আপোনাৰ নৰ্মেল যদি জেকি আছে যদি আপুনি আগদিনা পানী দিয়াই যদি সি জেকি হৈ থাকে কিছুমান মাটিত তেনেকৈ এদিন বা দুদিনত তেনেকৈ আপুনি ছাঁহত ৰখাৰ কাৰণে সেই পটাপট শুকাই যাব নোৱাৰে তো 2-3 দিন তাত মিনিমাম যিটো হিউমিডিটি সেইটো মানে মেইনটেইন হৈ থাকে তো আপোনালোকে সেইটো চাই ল'ব যে মাটিটো যদি জেকি আছে তো তাক ৱাটাৰিং নকৰিব কাৰণ অ'ভাৰ ৱাটাৰিঙৰ ফলত ইয়াত ৰুট হৈ পেলাই নি বা ষ্টেম ৰুট হৈ পেলাই নি ইয়াৰ যিটো গোলাপজোপা মৰি যোৱাৰ সম্ভাৱনা থাকে তো গাইজ নেক্সট এণ্ড লাষ্ট যিটো পইণ্ট হ'ল সেইটো হৈছে ফাৰ্টিলাইজাৰ তো আপোনালোকে গোলাপত গৰম দিনত কি ফাৰ্টিলাইজাৰ আৰু কিমান দিনৰ মূৰত এপ্লাই কৰিব লাগিব তো মই আপোনাক আজি জনাই দিব বিচাৰিছোঁ যে আপোনালোকে গৰমৰ দিনত ঠাণ্ডাৰ দিনৰ তুলনাত অলপ কম ফাৰ্টিলাইজাৰ ইউজ কৰিব লাগিব বহুত বেছি পৰিমাণে আপুনি গোলাপত ফাৰ্টিলাইজাৰ দিয়াৰ কোনো প্ৰয়োজন নাথাকে কাৰণ গৰম দিনত ইয়াত ফুলৰ পৰিমাণ আৰু ফুলৰ যিটো ছাইজ হয় সেইটো যথেষ্ট সৰু আহে আৰু পৰিমাণ বহুত কম আহে সেইকাৰণে আমি ইয়াক অ'ভাৰ ফাৰ্টিলাইজাৰ নকৰোঁ আৰু পৰাপক্ষত আমি বহুত বেছি গৰমত ইয়াৰ পৰা আমি ফুল নলওঁ ইয়াক প্ৰুনিং কৰি দিম বা যিটো আপোনাৰ কলি আহিব কলিটো আমি তাত কাটি আঁতৰাই দিম গোলাপত গৰম দিনত বন্ধুসকল অলপ কম ফাৰ্টিলাইজাৰ দিলেও হয় আপোনালোকে প্ৰতি 20 দিনত এবাৰ ইয়াত NPK যিটো ফলিয়াছ স্প্ৰে হয় NPK ফলিয়াছ স্প্ৰে আপোনালোকে কৰি দিব তো পাতৰ যিখিনি গ্ৰোথ হয় সেইখিনি হেল্ডি গ্ৰোথ আহিবৰ কাৰণে আপোনালোকে NPK স্প্ৰে কৰিব পাৰে নেক্সট যিটো ছইলত আপোনালোকে ইয়াৰ বাৰ্মি কম্পোষ্ট এপ্লাই কৰিব পাৰে বাৰ্মি কম্পোষ্ট আপোনালোকে প্ৰতি এমাহত ইয়াত মিক্স কৰিব পাৰে যিটো ছইল হয় ছইলৰ যিটো মাটিটো হয় সেইটো আপুনি অলপ ডিক কৰি লৈ তাত আপোনালোকে বাৰ্মি কম্পোষ্ট এপ্লাই কৰিব পাৰে বা আপোনালোকে যদি বিচাৰে ৰ'জ ফুডো আপোনালোকে মাৰ্কেটত কিনিবলৈ পাই যাব যিকোনো কোম্পানীৰ আপোনালোকে ৰ'জ ফুড এপ্লাই কৰিব পাৰে মানে ইউজ কৰিব পাৰে বা আপোনালোকে যদি ৰ'জ ফুডৰ বাহিৰে অৰ্গেনিক আপোনালোকে ঘৰতে যিখিনি পোৱা যায় সেইখিনি আপোনালোকে ইউজ কৰিব বিচাৰে তেন্তে আপোনালোকে ইয়াত বাৰ্মি কম্পোষ্ট বা গোবৰৰ একেবাৰে ডিকম্পোষ্ট হৈ থকা আপোনালোকে সাৰ ইউজ কৰিব পাৰে
কিন্তু বন্ধুসকল বহুত বেছি পৰিমাণে ইয়াত ফাৰ্টিলাইজাৰ নকৰিব যিদৰে আমি গৰমৰ ঠাণ্ডাৰ দিনত ফাৰ্টিলাইজাৰ কৰিছিলোঁ ঠিক তেনেদৰে আপোনালোকে গৰমৰ দিনত ফাৰ্টিলাইজাৰ কৰিব নোৱাৰিব ইয়াত ফাৰ্টিলাইজাৰৰ কোৱান্টিটিটো আপোনালোকে অলপ কমাই আনিব কিন্তু এইটো নহয় যে আপোনালোকে দিয়াই বন্ধ কৰি দিব ইয়াৰ হেল্ডি গ্ৰোথৰ কাৰণে আপোনালোকে ফাৰ্টিলাইজাৰ ৱাটাৰিং গোটেইখিনি বস্তু আপোনালোকে ইয়াত এটা বেলেঞ্চত আপোনালোকে ব্যৱহাৰ কৰিব লাগিব সো গাইজ যদি ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলত আপুনি নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো এনেকুৱা গাৰ্ডেনিং ৰিলেটেড ভিডিঅ' মই চেনেলত ৰেগুলাৰ আপলোড কৰি থাকোঁ সো গাইজ আজিলৈ বাই বাই